আমি যদি ক'বলৈ যাওঁ 17 বছৰ বিপিএফে ৰাজত্ব কৰাৰ পিছত আজি 1.5 বছৰীয়া আমাৰ যি প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত চলি থকা চৰকাৰ এই চৰকাৰখনে যথেষ্ট কৰিব পাৰিছে আৰু এই উন্নতিৰ হিচাপ আমি যদি চাওক আপোনালোকে গুডলি মিছনত আমি 700 কিলোমিটাৰ ৰাস্তা আমি বনাব পাৰিছোঁ বিভিন্ন অঞ্চলত আমি যেনেকৈ খোৱাপানীৰ আঁচনি বা স্কুল কলেজৰ যেটো বিল্ডিং এইবিলাক আমি বনাব পাৰিছোঁ হয় যথেষ্ট হোৱা নাই আৰু বাকি যথেষ্ট আছে তথাপিতো আমি আশা কৰিছোঁ যে পৰৱৰ্তী সময়ত এইখন চৰকাৰে সকলোকে আস্থাৰ বিশ্বাসত লৈ পেলাই এই অঞ্চলৰ সামগ্ৰিক যেটো উন্নয়ন এটো সমাধান কৰাৰ কাৰণে এই চৰকাৰ প্ৰতিজ্ঞাবদ্ধ। আজি হাগ্ৰামা মূলেৰে কৈছে লাউকাটা অঞ্চলত হি যেতিয়া বিটিচি চিফ নাছিল তেতিয়া হি আন্দোলনকাৰীৰ সময়ত হি লাউকাটা অঞ্চলত হি বাগা দিছিল কিন্তু যেতিয়া আন্দোলন শেষ হৈছে তেতিয়াৰ পৰা হি লাউকাটা অঞ্চলত আহি পোৱা নাই বুলি আৰু ককলাবাৰী সমষ্টিৰ সমস্যাটো হি চাই যেনিবা সমাধান কৰিব পৰা নাই বুলি নিজে কৈ লৈছে কি ক'ব এই কথাটো যদি আমি চাবলৈ যাওঁ এটা গোকাত মিছা কাৰণ আজি আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়া ছাৰে তেওঁ দায়িত্ব পোৱাৰ পিছত আমাৰ সমষ্টিত তেওঁ বাৰে বাৰে আহিছে এই অঞ্চলৰ গোটেই সমস্যাবিলাক তেওঁ ৰাইজৰ পৰা বুজি লৈ পেলাই এই সমস্যাবিলাক কেনেকৈ সমাধান কৰিব পাৰে তেওঁ যৎপৰোনাস্তি তেওঁ চেষ্টা কৰি আছে আৰু আমি দেখিছোঁ যে লাউখাটাৰ যেটো ঘটনা আপোনালোকে বা গাঁওবাসীৰ যেটো কথা ক'বলৈ গৈছে আমাৰ বিটিচিৰ আগৰ যি চিফ হাগ্ৰামা মহিলা ডাঙৰীয়াই যি অভিযোগ দিছে সেয়া গোকাত মিছা কাৰণ তেওঁ আজিৰ তাৰিখত তেওঁ নিজেই গম পায় যে লাউখাটা অঞ্চলত কি হ'বলৈ গৈ আছে তেছক আপোনালোকে এই লাউখাটাৰ নিচেই গাঁৱত লাগি থকা এটা দলং এটো সমাপ্ত হৈছে আৰু লাউখাটাৰ মাজেৰে যেটো চিমলালৈ অহা যেটো ৰাস্তা ইতিমধ্যে সম্পূৰ্ণ হ'বলৈ সুন্দৰভাৱে আজি এই ৰাস্তা সমাপ্ত হোৱাৰ পথত গতিকে তেওঁ যি অভিযোগ দিছে এইবোৰ কোনো ভিত্তি নাই আমি দেখাত গতিকে তেওঁ ৰাজনৈতিকভাৱে কিছুমান কথাবিলাক আউল ঠাউল বকি আছে এইটো কোনো ভিত্তি নাই নিজৰ কাৰণে লজ্জাজনক কথা বুলি লাজক এইটো নিজৰ কাৰণেই লজ্জাজনক কথা বুলি আমি ক'ব লাগিব এটা কাৰণত যে হাগ্ৰামা মহিলাই ডাঙৰীয়াই 17 বছৰ তেওঁ যি শাসন কৰিলে এই শাসন কালত তেওঁ এই অঞ্চলৰ কাৰণে কি কৰিব পাৰিছে আমি দেখাটো একো নাই তেওঁ আজিৰ তাৰিখত তেওঁ এই অঞ্চলৰ ভূমিৰ সমস্যাৰ সম্পৰ্কে তেওঁ কৈছে তেওঁলোকে 17 বছৰ শাসন চলালে কিন্তু কোনটি এটা পৰিয়ালক তেওঁলোকে ভূমিৰ পট্টা দিব পৰা নাই কিন্তু আজিৰ তাৰিখত আমাৰ এই চৰকাৰখনে আমাৰ সন্মানীয় সকলৰে আস্থাৰ বা মৰমৰ নেতা যুৱ নেতা প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আজি এই অঞ্চলত থকা যি ভূমি সমস্যা এই সমাধান হ'বলৈ গৈ আছে নিৰ্বাচনৰ পিছতে আমি এই অঞ্চলত থকা সমগ্ৰ অঞ্চলত যি ফৰেষ্টতে নাথাক কিয় বা ৰেভিনিউ ভিলেজতে নাথাকক কিয় তেওঁলোকক আমি জৰীপ কৰি পেলাই মাটি আবণ্টন দিয়াৰ কাৰণে আমি সম্পূৰ্ণ প্ৰস্তুত হৈছোঁ নিৰ্বাচনৰ পিছতেই আমি ভূমিহীন লোকক বা এই ফৰেষ্ট এলেকাত থকা বা আমাৰ ৰেভিনিউত থকা যিসকল পৰিয়ালে আজিলৈকে ভূমি পট্টা পোৱা নাই তেওঁলোকক ভূমি পট্টা দিয়াৰ কাৰণে আমি সম্পূৰ্ণ যোজা চলাইছোঁ